So hey guys, good morning. কি খবৰ সকলোৱে? মই ভালেই আছোঁ। আপোনালোকৰ খবৰ খাতিবিলাক কওকচোন। বহুত দিন ভিডিঅ' একো বনোৱা কৰা নাছিলোঁ কাৰণ মোৰ এক্সাম চলি আছিলে সেশনেল আৰু তাৰ কাৰণে ভিডিঅ' বনোৱা একো হোৱা নাছিলে আৰু তাৰ পৰা সৰস্বতী পূজাতো যাব নোৱাৰিলোঁ সেইকাৰণে তাৰো ভিডিঅ' বনোৱা নহ'লে আৰু এতিয়া মৰ্নিং কেইটা বাজিছে এতিয়া 10টালৈ আছে 10 মিনিট মই বৰ্তমান খোৱাৰ পৰা উঠি চাহ তাহ খালোঁ আৰু বাকী এতিয়া বনাওঁগৈ ৰুটি দে ব'লো চ' গাইজ ৰাতিপুৱা খোৱাৰ পৰা উঠি চাহ তাহ খোৱা হৈ গ'ল ইয়াৰ পিছতে এতিয়া ৰুটি বনাই লওঁ ৰুটি খাব চবেই ঘৰত এতিয়া গতিকে বনাই কৰি লওঁ তাৰ পৰা বাকীখিনি দেখাই আছোঁ একচুৱেলি মই ৰুটি বেলাতকৈ ইয়াত বেলি ভাল পাওঁ সেইকাৰণে আগতীয়াকৈ মুচি কুচি লৈছোঁ ধুনীয়াকৈ তাৰ পৰা ইয়াতে বেলি এতিয়া বাকীখিনি কামখিনি মই না পিছফালে বাৰান্দাত বহি লৈছোঁ ৰ'দৰ ওচৰত আৰু বহি লৈ এতিয়া মই খাই আছোঁ ৰুটি মৰ্নিং ব্ৰেকফাষ্ট গতিকে খাই কৰি লওঁ বাকীখিনি ইয়াৰ পিছত দেখুৱাই আছোঁ খাই বৈ হৈ গ'ল আৰু বাচন চাচনো ধোৱা হৈ গ'ল আৰু এতিয়া অকণমান ৰ'দত বহোঁ যিহেতু ঠাণ্ডা দিন ৰ'দত অলপ পৰ বহি ৰ'দে লওঁ আৰু তাৰ পৰা বাকীখিনি খাই আছোঁ এয়া বান্দৰ ককাইহঁত আহিছে চাওকচোন গাইজ মোৰ গা পা ধোৱা হৈ গ'ল আৰু মই সিদিনা অকণমান শ্বৰ্ট ফিল্ম এখনৰ ফিল্ম বুলি নহয় অকণমান কমেডি চিন এটাৰ শ্বুটিং কৰিছিলোঁ আৰু সেই শ্বুটিঙত কি হ'ল কি ঘটনা ঘটিলে কি হ'ল অকণমান ভিডিঅ' কৰিছিলোঁ তাৰে আৰু সেই ভিডিঅ'কণ দি লওঁ আপোনালোকে চাওক এতিয়া আৰু তেতিয়ালৈকে মই ভাতকেইটা খাই আহোঁ ভিডিঅ'টো চাই পেলাই ইয়াৰ যোনটো ভিডিঅ' হ'ল সেইটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাতে গৈ চাই ল'ব পাৰিব আৰু হে আপোনালোকে চাওক মানে মই ভাতকেইটা খাই আহি আছোঁ চ' হে গাইজ দিনটো আধা দিনৰ সৈতে চবকে পুনৰ স্বাগত কৰিছোঁ মোৰ ইউটিউব চেনেললৈ আৰু আমাৰ হৈ আছে শ্বুটিং এটা সৰু সুৰাকৈ আৰু এয়া শ্বুটিঙৰ মানুহখিনি আছে লোকেশ্যনটো দেখাই দিছোঁ ৰখা এতিয়া মই অকণমান ৰেষ্ট কৰিছোঁ আৰু আমাৰ বাকীসকলে সেয়া নিজৰ কাম কৰি আছে মোৰ লগতে আহিছে আমাৰ ছোৱালী
যি কি নহওক লোকেশ্যনটো কেনেকুৱা লাগিছে পাব পাম্পাকি এখনে অৱশ্যে মুখ ঢাকা নাই কেমেৰা ঢাকি লৈছে মইতো এনেকেই আছোঁ আৰু বাকীখিনি চাই থাকক দেখুৱাইছোঁ দিয়ক ভাইটি তোমাকে মাতিছোঁ এক মিনিট মোক দেখাত সৰু ল'ৰা ছোৱালী নিচিনা লাগিছে নেকি তুমি যে মোক ভাইটি বুলি মাতিলা সৰি আংকেল আংকুল মোক কোনটো এংগুলৰ পৰা আংকুল লাগে সৰি দাদা অঁ দাদা এতিয়া কোৱা দাদা তোমাকে মাতিছোঁ অঁ ভাইটি তোমাকে ভাইটি সৰু ছোৱালী নিচিনা লাগিছে নেকি ভাইটি বুলি ক'লা সৰি আংকেল আংকুল ঠিকে আছে আমি যেনেকৈ আছোঁ এই দুটা ভাতো গ'ল এই তাই হেৰিটো লোৱা আহে দোস্তো দাদা দাদা মহামৃত্যুঞ্জয় মন্দিৰলৈ কোন মোৰ ভাত পানী খোৱা বোৱা হৈ গ'ল আৰু শ্বুটিংটো চাই কেনেকুৱা পালে ক'ব আৰু চাই থাকক আৰু বাকী গুড ইভিনিং ভাবিছে চাগে চাদৰ মেখেলা পিন্ধি ক'ত যাওঁ ৰ'ব এইখন লৈ লওঁ তাৰ আগতে মই যাওঁ আমাৰ ওচৰতে ভাগৱত পাঠ হৈ আছে তাতে সেৱা কৰিব মাহঁত চব চাই মাহঁতৰ লগতে ময়ো ভাগৱত পাঠলৈকে যাওঁ আৰু বাকীখিনি গৈ পেলাই তাতে অকণ দেখুৱাম আৰু দিয়ক So guys, আমি আহি পালোঁ আৰু আমি গৈ সেৱা কৰি মেলি লওঁ আৰু তাৰপিছতে বাকীখিনি দেখাইছোঁ সেৱা কৰি হৈ গ'ল এতিয়া আমি চাহ বিস্কুট খাই লওঁ আমি সেৱা কৰি মেলি হৈ গ'ল এতিয়া যাওঁ ঘৰত মাতটো আহিছেনে নাই নাজানো ভিডিঅ'টো চাই কেনেকুৱা লাগে ক'ব যদি ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আজিলৈ বাই